নমস্কাৰ বন্ধুসকল, সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কোন সময়ত আমি কলা হ'ব লাগে বা কোন সময়ত আমি কাণেৰে শুনিও নুশুনাৰ ভাও জুৰিব লাগে, এই কাহিনীটো সমগ্ৰ বিশ্বৰে এটা অন্যতম প্ৰেৰণাদায়ক কাহিনী। ছাত্ৰ ছাত্ৰীৰ লগতে সকলো মানুহৰ বাবে প্ৰযোজ্য বুলি ভাবোঁ, সেইবাবে উপস্থাপন কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব। তেন্তে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এদিনাখন এখন হাবিৰ মাজেৰে ভেকুলীৰ জাক এটা আন এখন হাবিলৈ গৈ আছিল। কিছু দূৰ যোৱাৰ পাছত দুৰ্ভাগ্যবশতঃ তিনিটা ভেকুলী গাঁত এটাত সোমাই পৰিল। সিহঁত তিনিটাক গাঁতত সোমোৱা দেখি বাকী ভেকুলীবোৰ ওচৰ চাপি আহিল। গাঁতত পৰি সিহঁতকেইটা আতংকিত হৈ পৰিল, কিয়নো গাঁতটো তাহাঁতৰ বাবে যথেষ্ট দ আছিল। গাঁতৰ পৰা ওলাবলৈ পাৰে মানে চেষ্টা কৰিছে যদিও পৰা নাই। বাকী ভেকুলীবোৰৰ একাংশই দুখ প্ৰকাশ কৰিছে, একাংশই কৈছে তোমালোকে চাই চিতি খোজকাঢ়িব নোৱাৰিছিলা। দুই এজনে পাৰিবা চেষ্টা কৰা বুলি কোৱাৰ বিপৰীতে গোটেইবোৰে এই গাঁতৰ পৰা ওলাই অহাটো অসম্ভৱ বুলি কৈছিল। একাংশই কৈছে মৰণৰ ক্ষণ গণি গণি ইয়াতে থাকা। তিনিওটাই ওপৰলৈ জঁপিয়াইছে, নাই ওপৰলৈ উঠিব পৰা নাই। দুটা ভেকুলীয়ে জঁপিয়াবলৈ বাদ দি দুটা চুকত বহি পৰিল, কিন্তু তেতিয়াও এটা ভেকুলীয়ে চেষ্টা অব্যাহত ৰাখিছিল। বহু সময় যুঁজি একাগ্ৰতা, চেষ্টা, ধৈৰ্য আৰু আত্মবিশ্বাসৰ বলত সি গাঁতৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ল। সি গাঁতৰ পৰা উঠি অহা দেখি সকলো অবাক, সকলোৱে ইটো সিটো সুধিবলৈ ধৰিলে। তেতিয়া সি উত্তৰ দিলে যে আপোনালোকে কি কৈছে মই একো শুনা নাই, কাৰণ মোৰ দুয়োখন কাণেই কলা। বন্ধুসকল, আচলতে ওপৰৰ পৰা চিঞৰি থকা নোৱাৰিবা অসম্ভৱ, এই জনমত গাঁতৰ পৰা ওলোৱাটো অসম্ভৱ, এই কথাবোৰ তাৰ কাণত সোমোৱাই নাছিল, কিয়নো সি কলা আছিল। আনহাতে কাণেৰে শুনা পোৱা দুয়োটা ভেকুলীয়েই ওপৰৰ পৰা নোৱাৰিবা অসম্ভৱ আদি নিগেটিভ শক্তিটোৱে বা শব্দবোৰে সিহঁতৰ মনৰ জোৰ একেবাৰে কমাই দিছিল। সিহঁতে সঁচাকৈ ভাবি ল'লে যে ইয়াৰ পৰা ওলোৱাটো অসম্ভৱ। তাহাঁতক সাহস দিয়াৰ পৰিৱৰ্তে দুৰ্বল কৰা ভেকুলীৰ সংখ্যা যথেষ্ট বেছি আছিল। বন্ধুসকল, যেতিয়া আমি ভাল কাম এটা কৰিবলৈ যাম, তেতিয়াও তুমি পাৰিবা জানো, তুমি নোৱাৰিবা, এইটো ইমান সহজ নহয় বুলি কোৱা মানুহৰ সংখ্যা বেছি ওলায়। বাস্তৱত আমাক সাহস আৰু প্ৰেৰণা দিয়া মানুহৰ সংখ্যা তেনেই তাকৰ। সেইবাবে জীৱন যুঁজত নামি পৰোঁতে নিগেটিভ কথাবোৰ কাণত সোমাবলৈ দিবই নালাগে। যদিও সোমায় আনখন কাণেৰে উলিয়াই দিব লাগে। বন্ধুসকল, চেষ্টাৰ অসাধ্য একো নাই, আত্মবিশ্বাস ৰাখি আগুৱাই যাওক। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব পাৰে। মই খুব কম সময়ৰ ভিতৰত চুটিকৈ মই ভিডিঅ'বোৰ বনাওঁ আৰু খুব কম কথাত মই গোটেই সাৰাংশখিনি তুলি ধৰিব বিচাৰোঁ, মানুহক বুজাবলৈ চেষ্টা কৰোঁ। সেইবাবে মোৰ ভিডিঅ'বিলাক চুটি হয় আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই আগতেই কৈছোঁ, এটা সমগ্ৰ বিশ্বৰ এটা অন্যতম এইটো মটিভেশ্যনেল ষ্টৰী হয়। সেইকাৰণে সকলোৱে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।